দোকান আছে এজন জ্যেষ্ঠ নাগৰিক আমি জ্যেষ্ঠ নাগৰিক লৈছোঁ এতিয়া যোনখন ধৰে ইয়াৰে তেওঁ নাজানে কোনত কি নাম লেখা আছে এতিয়া যোনখন ভাঙি এওঁৰ ধৰে মানে সেইটো সেইগৰাকী জয় অকল বহুত দিনৰ মূৰত মই ভ্লগটো বনাইছোঁ এইটো ভ্লগ নহয় আচলতে আজি অলপমান মানে বেলেগ হ'ব ঘৰত মানে কৰোণাৰ কাৰণে ঘৰত বাহিৰত যাব পৰা নাই নে সেইকাৰণে আমি অলপমান ঘৰতে মানে ঐক্য কৰিছোঁ এতিয়া মানে জানে ঐক্যই চলি সেইকাৰণে আমি ঐক্য কৰিছোঁ মোৰ লগত আজি আছে কেইটামান চলি এই আগলা চলি এই হাই দিয়ে হাই দিছে এইবিলাক আমাৰ ঘৰৰ চলি এইটো হৈছে আমাৰ ভণ্টি এইটো আমাৰ ভাগি আমি অলপমান চেলেঞ্জ কৰিম চেলেঞ্জ কি কৰিম চিপছ আনাই আছে এই চিপছকেইটা খাই আছে বহুত বেছি এইবিলাক চিপছ এইবিলাক আনাই আছে গোটেই মানে প্ৰথম চিন্তা চেলেঞ্জ হ'ব আমাৰ এই কেনেকৈ চাইছে চিপছ দহা লগে খাওঁ লাগি গৈছে মানে বুজিছেনে এই ই চাই আছে চিপছ দহা লগে মানে পানী আহিছে সিহঁতৰ এই বহি ঘৰৰ পৰা ওলাব পৰা নাই চিপছ আনিছোঁ এনেকুৱা হৈছে মানে আজি তিনিটা হ'ব মানে চেলেঞ্জ মানে তিনিটা আমি ভাগ কৰিছোঁ তিনিটা খেলা হ'ব চেলেঞ্জ তিনিটা খেলা হ'ব প্ৰথমটো হৈছে আমি তাৰমানে হাত নলৱাকৈ তাতে এখন চকী থোৱা আছে ধৰা দিছোঁ এই এখন চকী থোৱা আছে ইয়াতে এখন চকীত এখন প্লেট এখন আছে প্লেটখনত চিপছ থোৱা আছে কি কৰিব লাগিব হাতেৰে নলৰাকৈ জিভাইৰে আনিব লাগিব মানে জিভাইৰে মুখত লৈ আৰু জিভাইৰে মুখত ল'ব লাগিব আৰু জিভাইৰে মুখত লৈ মানে ভিতৰত গোটেই চিপছখিনি ভিতৰত থাকিব লাগিব আধা বেছিভাগ চিপছখিনি মুখৰ বাহিৰত থাকিব লাগিব আৰু তেনেকৈ লৈ আহি পেলাই এই প্লেটখনত থ'ব লাগিব যোনে বেছিকৈ আনিব পাৰে সি মানে জয় লাষ্টত আমি এটা ডেইৰী মিল্ক চকলেট দিম চকলেট আনি থোৱা আছে পুৰস্কাৰ সেইটোত আটাকৈ পুৰস্কাৰ দিম ভাল পুৰস্কাৰ তাৰপিছত আমি এনেকুৱা প্ৰথমটো হৈছে এইটো আমি প্ৰথমটো খেলত আৰম্ভ কৰোঁ 3টা আছিল পুৰস্কাৰ ডেইৰী মিল্ক সৰুতে 20 টকীয়া আমি অলপ বাজেট কম আমাৰ বাৰু খেলত আৰম্ভ কৰোঁ এই এটা কাগজ আছে কাগজটো আছে 3খন মানে 3টা খেলুৱৈ 3টা এই 3খন থোৱা আছে কাগজ 3খন থোৱা আছে মানে 3খনত 3টাৰে নাম আছে যাৰ নামটো আগতে পৰে সেইটো হৈছে সেইটোক আমি প্ৰথমতে খেলত যাব প্ৰথমবাৰ যাব মানে আৰু ছেকেণ্ডবাৰ যাৰ পৰে সি ছেকেণ্ড যাব এতিয়া প্ৰথমতে আমি চাম হৈছে যিমানখন কাগজ ল'ম এখন কাগজ ল'ম সেই কাগজখন যাৰ নাম লেখা আছে মই নাজানো এনে নাম লিখিছে মই লেখা নাই নাম কোনে লিখিছে নাম তাই নাম লিখিছে মই নাজানো এতিয়া নাম এবাৰ ল'ম কোনোবা এখন আৰু তাতে মানে যাৰ নাম লেখা আছে সি যাব এই চাওক এইখন মাজৰখন ল'লোঁ তাৰপিছত এখনত খুলিব লাগিল এনেকুৱা এটা মাত লগাই চিৰিয়েলত ফাইনেলৰ দিনা ইয়াত লেখা আছে অংকিত বৰ্মন চাওক এতিয়া অংকিত বৰ্মন যাব চাওক অংকিত বৰ্মন আৰু ই মানে যাব প্ৰথমতে আমি দেখাই দিছোঁ কণ্টিকাংকে যাব মই দেখাই দিছোঁ হাতখন পাছফালে এনেকৈ ৰাখিব হাত দাঙিব নোৱাৰে এবাৰ দাঙিলে কেঞ্চেল হাত তাৰপিছত চাওঁ আৰু জিভাৰে আনিব মুখখন খালি জিভাৰে আনিব লাগিব যোৱা অংকিত যাম যাব ব'লা খুব বেচা থাকিল তোমাক এনেকৈ যাব লাগিব ইয়াৰ ল'ব পৰা নাই এখন লৈছে গোটেই মুখত সোমাই যাব নিদিবা এনেকৈ মুখত লৈ আহিছে আৰু ইয়াৰ পৰা য়েছ এইখন চিপছ ভাঙা নাই বাচি গৈছে মানে প্ৰথম ৰাউণ্ড চেঞ্জ আৰু শেষ গ'ল ছেকেণ্ড ৰাউণ্ড আকৌ হৈছে ধন্যবাদ মানে কাটি বহুত দীঘল হৈছে ভিডিঅ'টো চাওক এইখন হৈছে 2 নম্বৰ চিপছ এবাৰ জাপ পাইছে এই দুখন চিপছ আকৌ গৈ আছে গৈ ৰৈছে এয়া মোৰ চিপছ লাগি আছে এই 3খন চিপছ আনিছে এই 3খন চিপছ আনিছে আৰু এবাৰ ভাই পাৰ কৰিছে এবাৰ অলপমান স্কিপ কৰি দিছোঁ আৰু ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব তো সেইকাৰণে মই মানে এবাৰ যোৱা এবাৰ ভালকৈ নথয় ইমান এবাৰ অলপমান খেলাৰ নিয়মটো দেখাব দিলোঁ এবাৰ নিয়ম আমি চেঞ্জ নকৰোঁ একেই নিয়ম কিন্তু আমি অলপমান ভিডিঅ' শ্বৰ্ট কৰি দেখাম আৰু এবাৰ সুমন ভাই পাৰ পৰিছে সুমন ভাই যাব সুমন ভাই গৈ আছে সুমন ভাই বেষ্ট অফ লাক যোৱা একবাৰতে লৈ গৈছে এই সুমন ভাইৰ মুখৰ পৰা পৰি গ'ল জাপ মাৰি দিওঁতে হিঞ্চি এটাত এই সুমন ভাই কেঞ্চেল হৈ গ'ল সুমন ভাই দিন ভাই এই চাউল খানি হৈছে চিপছ মুখৰ পৰা পৰিছে
আমাৰ বৰ দুখ লাগিছে যে কান্দিছে না খাইছে ধৰিব পৰা নাই মানে এই সময় কেঞ্চেল এই চাওক এই ডেইৰী মিল্ক টেন চাই মানে কিবা বেলেগ টাইপৰ আছে কিছুমান দুখে লাগিছে এটা এখন পৰা দেখি ভাবছি গেল এইবাৰ আমাৰ ছেকেণ্ড থাৰ্ডটো হৈছে এইবাৰ চিনামণি পাটোৱাৰী এতিয়া ভণ্টি এইবাৰ তাইৰ পাল এইবাৰ চাব বাৰু কি হ'ব এইবাৰ চাব হয় ন এই চিনামণি গৈছে ওপৰত উঠিছে এই বা একবাৰত উঠিছে আহিছে কেইবাৰত নাই চাওঁ এই যিবাৰে একবাৰত লৈছে বঢ়িয়া এই জাপ মাৰিছে উঠিছে ৰহিছে আধা উঠি থৈছে এইবাৰ মানে অকল আনি পেলাই থোৱাখিনি দেখাম লৈছে আনিব এয়া লৈছে চিনামণি আহি পাইছে থ আৰু আকৌ গৈছে যোৱাখানি আমি নদী খাওঁ এই হাতেদি দিয়া গৈছে চিনামণিৰ তুমি কেঞ্চেল মই যে কৈছোঁ হাতেদি দিয়া কেঞ্চেল প্ৰথমবাৰো গৈছিলোঁ প্ৰথমবাৰ এটা চান্স দিলোঁ চাৰ মই কেঞ্চেল এই যে কান্দিব নালাগে তোমাৰ চাবলৈ গ'লে এই অংকিত বৰ্মনে জানে আৰু হ'ব কেঞ্চেল থাৰ্ডটো কেঞ্চেল হ'ল মানে এইখন প্ৰথম খেলাখন শেষ গ'ল মানে আমি মানে তিনিটা হেৰি কৰিম বুলি কৈছিলোঁ তিনিটা নকৰিলোঁ মানে ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইকাৰণে নকৰিলোঁ আৰু তিনিটা খেলা নহয় দুটা খেলা হ'ব মানে দুটা প্ৰথমটো হৈ গ'ল এই ছেকেণ্ড খেলাটো হৈছে এই তৈয়াৰী কৰি আছে বিস্কুট গাঁঠি আছে এয়া বিস্কুট চিস্কুট গাঁঠি আছে পূৰা একদম গাঁঠিছে এইটো অংকিত এই চিনি আৰু অংকিত সুমন চিনা লগ লাগি কাটি আছে এই পুৰস্কাৰটো আগত মই থৈছোঁ নহ'লে চলি মানে কি হয় পুৰস্কাৰটো আগত নথলে জুচটো কমি যায় খেলা খেলিব ইচ্ছা নকৰে সেইকাৰণে আগত থৈ দিছোঁ চকলেটৰ লগতে কৰি আছে নে হেলো থৈ দিয়ে এনে কৰিছে যে খেলাটো মানে কেছটো হ'ব এইবাৰ এই সৰুতে আপোনালোকৰ মনত আছেনে মানে সৰুতে যে দিছিল এই মানে এই বিস্কুট খোৱা খেলা মানে এডাল ৰছী এডালত বিস্কুট বহুত বিস্কুট ওলমাই দেই আৰু দি পেলাই তাত দাউৰি পেলাই খাব লাগে যোনে আগতে খাই পেলাই আহি পাই যোনে সিহঁত জয় সেই খেলাটো এনেকুৱা হৈছে আমি দিছোঁ বিস্কুট যোনে এখন আগবাঢ়ি হ'ব যোনে আগতে আহি পাই মই টাইমো লগাই দিছোঁ 3 মিনিটৰ ভিতৰত আহিব লাগিব 3 মিনিটৰ ভিতৰত যোনে আহি পায় সি পুৰস্কাৰ পাব পুৰস্কাৰ মানে দুটাৰ ভিতৰত যোনে বেছি ভালকৈ জয় হৈছে যদি প্ৰথমটো খেলা লেটছ গো এই আমি বস্তু আমি তাতে মানে হেৰি কৰিম এই চুকেন থৈছে তাতে আগত গাঁঠি দিম খেলা বমিটো পেলাই দিয়া বুলি কৈছে আহিছে মাৰামাৰি লাগিছে সিহঁতৰ কাজিয়া লাগিছে বমি কাজিয়া লাগিছে লোৱা হৈ গৈছে বস্তু ওলমাই আছে চাওক আমি মানে বিস্কুটখন ওলমোৱা হৈ গৈছে এই বিস্কুট ওলমাই দিছোঁ এই বিস্কুট এই চাওক বিস্কুট ওলমাই আছে বিস্কুটৰ মাজত মই এখন মানে চাপৰ কৰি দিছোঁ মানে অংগীত সৰু চবতকৈ চাপৰ সেইকাৰণে সৰুকৈ চাপৰ কৰি দিছোঁ আৰু এই দুখন মানে দুখন সমান কৰি দিছোঁ মানে খাই পাওঁ নেকি মুখখন মানে খাৱা যায় মানে হেৰি হৈছে এনে দুখন আকামান দেখি আকামান কৰি দিছোঁ আৰু বাকী তাতে থিয়া হৈছে এতিয়া এটা হাত হৈছে ষ্টাৰ্ট যোনে মাৰা আগতে যোনে আগতে 3 মিনিট ভিতৰত চিনা গৈছে যোনে আগতে চাব পাৰে যোনে আগতে চাব পাৰা অংকিত চিনা জয় চিনা ফাৰ্ষ্ট জয় বিস্কুট খোৱা খেলাত চিনা জয় হৈছে এবাৰ দুখন খেলাত প্ৰথম খেলাত অংকিত জয় হৈছে এইটো অংকিত আৰু ছেকেণ্ড খেলাত চিনা জয় হৈছে এবাৰ দুয়োৰ মাজত এবাৰ খেলা এটা হ'ব মানে কাগজত নাম লিখি দিম আমি নাম লিখি পেলাই মানে এটা চলাই সিয়ে জয় আৰু সি ডেইৰী মিল্কটো পাব এবাৰ চাওঁ আমি চকুত বান্ধি দিম দুটা নাম লৈ পেলাই চাওঁ চাই থাকক দুটা আমি সেইটো কেঞ্চেল কৰি লৈছোঁ বেলেগকৈ কৰিলোঁ মানে দুখন আছে এজন জ্যেষ্ঠ নাগৰিক আমি জ্যেষ্ঠ নাগৰিক লৈছোঁ এতিয়া যোনখন ধৰে তেওঁ নাজানে কোনত কি নাম লেখা আছে এতিয়া যোনখন ভাঙি এৰ ধৰে সেইটো সেইগৰাকী জয় যোনখন মানে এটা খুলি দেখাওঁ আৰু সেইখন যায় এখনো দেখাওঁ এখন আছে চীনা পাতোৱাৰী নামটো হৈ যায় একবাৰ চীনা পাতোৱাৰী লেখা আছে চীনা পাতোৱাৰী জয় হ'ল এই ডেইৰী মিল্কটোৰ আজি এই খেলাখনত জয় হৈছে চিনামণি পাতোৱাৰী অংকিত জয় হৈছিল প্ৰথম পুৰস্কাৰ আছিল আমাৰ এইটো প্ৰথম পুৰস্কাৰ খাওয়া হৈ গ'ল মানে এই ছেকেণ্ড পুৰস্কাৰ আমি এইটো দিছোঁ অংকিত বৰ্মনক চিপছ পেকেট দিছোঁ অংকিতক দিছোঁ এই চিপছটো দিলোঁ আজি খেলা ভাল হয় চিপছৰ পেলা কেনে লাগছে মস্ত ভাল লাগছে না এই চিপছ পেলাই আৰু এইটো যে হাঁচি গোটেই হাঁচি এই বিস্কুট খাই আছে কিবা খাই আছে আৰু